মানুহে কয় টকা থাকিলে সুখ কিনিব নোৱাৰি। কথাটো আংশিক সত্য, কাৰণ টকা নাথাকিলে মানুহে আপোনাক মানুহ বুলিও গণ্য নকৰে। এই কথাটো শুনিবলৈ বেয়া লাগে, কিন্তু মই জীৱনত দেখিছোঁ। আজি মই যি কথাবোৰ ক'ম সেইবোৰ ইউটিউবৰ মটিভেশ্যন নহয়, এইবোৰ বাস্তৱতা। আৰু যদি আপুনি জীৱনত কেতিয়াবা অভাৱ দেখিছে, তেন্তে ভিডিঅ'টোৰ মাজতে হয়তো আপুনি নিঃশব্দ হৈ যাব। সমাজে আপোনাৰ দুখ নহয়, দাম দেখে। এটা কথা মন দি শুনিবা, আজিৰ যুগত মানুহে আপোনাৰ কেৰেক্টাৰ কম দেখে, আপোনাৰ প্ৰাইচ দেখে। আপোনাৰ পকেট ভৰ্তি থাকিলে আপুনি ফানি হ'লেও মানুহে কয় স্মাৰ্ট, কিন্তু পকেট খালী হ'লে একেই মানুহে কয় এইজনৰ লাইফত একো নহয়। কাৰণ সমাজে আপোনাৰ এফৰ্ট নেদেখে, ৰিজাল্ট দেখে। আপুনি লক্ষ্য কৰিছেনে? এজন ধনী মানুহ ডিপ্ৰেশ্যনটো থাকিলে মানুহে কয় টেক কেয়াৰ ব্ৰাদাৰ, কিন্তু এজন অভাৱী মানুহ ভাগি পৰিলে মানুহে কয় ভাগি পৰিলে নহ'ব, জীৱনৰ লগত যুঁজ দিব লাগিব। মানে কি? ধনী মানুহৰ পেইন মেণ্টেল হেল্থ, অভাৱী মানুহৰ পেইন এক্সকিউজ। এইটো ক্ৰুৱেল কিন্তু সত্য। আৰু আটাইতকৈ ভয়ংকৰ কথাটো কি জানানে? কেতিয়াবা নিজৰ মানুহেও আপোনাক ৰেছপেক্ট কৰা বন্ধ কৰে। টকা নাথাকিলে সম্পৰ্কৰ আচল চেহেৰা দেখা যায়। যেতিয়া আপোনাৰ ইনকাম ভাল থাকে, আপুনি সিদ্ধান্ত ল'লে সকলোৱে শুনে, কিন্তু যিদিনা টকা কমে মানুহৰ টোন সলনি হয়। সেই একেই মানুহ যিয়ে আগতে কৈছিল তুমি থাকিলেই যথেষ্ট, সেইজনেই এদিন কয় তুমি লাইফটো কি কৰিলা। পুৰুষ মানুহে বহুত কম কান্দে, কাৰণ তেওঁলোক ষ্ট্ৰং নহয়, কাৰণ তেওঁলোক জানে তেওঁলোক ভাগি পৰিলে ঘৰটোও ভাগি পৰিব। এজন পুৰুষৰ আটাইতকৈ ডাঙৰ ভয় কি জানানে? নিজে ফেইলিয়াৰ হোৱা নহয়, নিজৰ মানুহজনৰ চকুত নিজকে অসহায় দেখা। মনত ৰাখিবা, যি মানুহে জীৱনত বহু অপমান দেখিছে তেওঁলোক ডেঞ্জাৰাছ হয়, কাৰণ তেওঁলোকৰ ভিতৰত এটা জেদ জন্মে। এদিন মই নিজকে প্ৰমাণ কৰিম। আৰু ইতিহাসত সৰ্বাধিক সফল মানুহবোৰৰ অধিকাংশই অভাৱৰ পৰা উঠা। কিন্তু সফল হোৱাৰ পিছত মানুহে আপোনাৰ ষ্ট্ৰাগল মনত নাৰাখে। সফলতাৰ পিছত সকলো সলনি হয়। এদিন যদি আপুনি সফল হয়, যিসকলে আপোনাক ইগন'ৰ কৰিছিল সিহঁতেই কাষ চাপিব। মানুহে আপোনাৰ জাৰ্ণি ভাল নাপায়, মানুহে ছাকচেছফুল মানুহৰ লগত ফটো তুলিব ভাল পায়। সেইবাবে বেয়া সময়ত যি আপোনাৰ লগত থাকে সেইজনক কেতিয়াও এৰি নিদিবা। জীৱনে মোক এটা কথা শিকাইছে বাবা, পকেট খালী হ'লে মানুহৰ আচল মুখ দেখা যায়। কিন্তু নিজৰ পকেট খালী হোৱাৰ পিছতো যিজন মানুহ আপোনাৰ লগত থাকে সেইজনক কেতিয়াও হেৰুৱাব নালাগে। যদি আপুনি এতিয়া ষ্ট্ৰাগল কৰি আছে, তেন্তে এটা কথা মনত ৰাখিব, আজিৰ এই পেইন এদিন আপোনাৰ শক্তি হ'ব। আৰু যিসকলে আজি আপোনাক ইগন'ৰ কৰিছে, এদিন সিহঁতেই আপোনাৰ ছাকচেছৰ গল্প শুনিব। অভাৱে মানুহক ভাঙেও আৰু সৃষ্টিও কৰে।